নমস্কাৰ বন্ধুসকল, মোৰ নাম জিতুমণি আৰু মই আজি মোৰ ইউটিউব চেনেলটো আপোনাক স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে, কুশলে আছে। আৰু মই এটা ভিডিঅ' আজি বনাব লৈছোঁ, যিটো ভিডিঅ' এখন ব্ৰিজ হয়, নতুন ব্ৰিজ এখন বনাই আছে গুৱাহাটীত। তো মোৰ ভিডিঅ'টো চাই থাকিব। আৰু বহুদিন মই ভিডিঅ' দিয়া নাছিলোঁ, এতিয়াৰ পৰা ৰেগুলাৰ ভিডিঅ' দিম বুলি ভাবিছোঁ আপোনালোকক দেখাবৰ কাৰণে। তো মোক ছাপোৰ্ট কৰিব, মোৰ চেনেলটো শ্বেয়াৰ কৰিব, লাইক কৰিব, ছাবস্ক্ৰাইব কৰি দিব প্লিজ ফ্ৰেণ্ড। তেতিয়াই মই নতুন ভিডিঅ' বনাব আগ্ৰহ পাম। তো চাই থাকক মোৰ ভিডিঅ'টো। ফ্ৰেণ্ড, গৈ আছোঁ এতিয়া জিৰ' তিনিআলি ফালে গৈ আছোঁ। এইটো আমাৰ ঘৰ। চাই থাকক মোৰ ভিডিঅ'টো, চাই থাকক। কিমান ধুনীয়া জেগা দেখিছে। ৰাতিপুৱাই এনেকুৱা জেগাতে গ'লে বহুত ভাল লাগে। চাৰিওফালে গছ আৰু বতাহ কি ধুনীয়া লাগি আছে। আপোনালোকে আহিলে গম পাব কিমান ধুনীয়া প্লেচ। চাওক, ভাল লাগিছে। যাব মানুহ দেখিছে, বহুত মানুহ। গীতা মন্দিৰ আমাৰ জেগা, কি ধুনীয়া প্লেচ দেখিছে। আমাৰ গীতানগৰ ৰাস্তা, এইটো গীতানগৰৰ পৰা জিৰ' তিনিআলি ইফালেদি যায়, ইফালেদি জিৰ' তিনিআলি যায়। মই এতিয়া নাৰেঙ্গী ৰাস্তাত আছোঁ। মই পিছফালে গ'লে নাৰেঙ্গী হয়, আৰু এতিয়া মই গীতানগৰ ৰাস্তাত আছোঁ। আৰু মই গৈ আছোঁ চানমাৰী ফালে। আমাৰ এইটো ৰাস্তা বহুত ভাল লাগে। গীতানগৰ ৰাস্তাটো প্ৰায় খোলাই থাকে, ভিৰ বেছি নাথাকে, আৰু ইয়াতে বেছি জাম নাথাকে, আৰু ৰাস্তাটো আহি বহুত ভাল লাগে। ৰাস্তাটো বহুত মানে বহল, আপুনি দেখিছে। আৰু এইটো BSF কেম্প, আমাৰ গীতানগৰত BSF কেম্পটো গুৱাহাটীৰ ইয়াতে আছে। ইয়াতে এইটো অফিচ হয়, ইয়াতে কোৱাৰ্টাৰ, সকলো ইয়াতে আছে। আৰু এতিয়া আহি পালোঁ দুৰ্গা মন্দিৰ, কৌতলৰ এইটো দুৰ্গা মন্দিৰ বুলি কয়। দুৰ্গা মন্দিৰত আহি পালোঁ। এইটো পূজা হ'ব এতিয়া। এইটো গীতানগৰ ৰাস্তা হয়, আৰু ইটোৰে মোৰ পিছফালে নাৰেঙ্গী যাব পাৰি, আৰু চিধা গ'লে জিৰ' তিনিআলি পায়। জিৰ' তিনিআলি ব্ৰিজখন য'ত মানে নতুন ব্ৰিজখন বনাই আছে, আপোনাক মই ব্ৰিজখন দেখাবৰ কাৰণে লৈ আহিছোঁ। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওক কিমান ধুনীয়া জেগা। ৰাতিপুৱা এনেকে গাড়ী চলাই বহুত ভাল লাগে ফ্ৰেণ্ড। আজি দেওবাৰ, আৰু মই আহিছোঁ এই গীতানগৰ আহি পালোঁ, য'ত পূজা মণ্ডপ হৈ আছে। আৰু প্ৰতি বছৰে গীতানগৰত আমাৰ ফাৰ্ষ্ট প্ৰাইজ পায় পূজা মণ্ডপ মানে সেয়াৰ পৰা, কমিটিৰ পৰা। তো এইখনে আমাৰ গীতানগৰ স্কুল। চাওক এতিয়া মণ্ডপ বনাই আছে, হোৱা নাই, হৈ যাব, পূজা আগলৈকে হৈ যাব। এয়া নাৰিকল বস্তি আহি পালোঁ। এইখিনি বস্তি জেগাৰ নাম নাৰিকল বস্তি হয়। এতিয়া আহি পালোঁ মই গীতানগৰ। এইখিনি গীতানগৰৰ পৰা এই হাতীগড় চাৰিআলি বুলি কয়, হাতীগড় চাৰিআলি আহি পালোঁ। হাতীগড় চাৰিআলিত এইফালে আপোনাৰ AIDC যাব পাৰি ৰাস্তাটোদি, ইফালৰ ৰাস্তাতে AIDC যাব পাৰি ইফালেদি। আৰু এইটো চিধা যায় জিৰ' তিনিআলি যায়, চানমাৰী যায়। তো ব্ৰিজখন ক'ৰ পৰা আৰম্ভ কৰিছে আপোনাক দেখাম, মোৰ ভিডিঅ'টো চাই থাকিব। গীতানগৰ থানা মই, আৰু ব্ৰিজখন ফ্ৰেণ্ড ইয়াৰ পৰা আৰম্ভ হৈছে, গীতানগৰ থানাৰ ওচৰৰ পৰা। চাওক, অলপ ৰখিব চেষ্টা কৰিম, আৰু ওচৰৰ পৰা দেখাব চেষ্টা কৰিম ব্ৰিজখন। কাম চলি আছে। মই আহি পালোঁ জিৰ' তিনিআলি, আৰু নতুন যোনখন ব্ৰিজ বনাই আছে এইখনে। এইটো আমাৰ গীতানগৰ ছাইডত মানে ৰাস্তাটো নামিছে আহি, আৰু এইফালে যাই পেলাই চানমাৰী এটা ছাইড গৈছে, এটা ছাইড গণেশগুৰি গৈছে। তো মোৰ ভিডিঅ'টো চাই থাকিব। মই এতিয়া গৈ আছোঁ চানমাৰী চাইডে, এইটো জিৰ' তিনিআলি, আৰু এইটো হ'ল গীতানগৰ ৰাস্তা। গীতানগৰ ৰাস্তাৰ ফালে এইটো ব্ৰিজ নামিছে, আৰু মই গৈ আছোঁ। চাওক নতুন ব্ৰিজখন। এতিয়া মই চানমাৰী ফালে গৈ আছোঁ ফ্ৰেণ্ড, তো চাই থাকক। ফ্ৰেণ্ড, মোৰ গাড়ীখন একদম পুৰণা, তথাপিও এইখনেদিয়ে মই ভিডিঅ' বনাব চেষ্টা কৰিছোঁ। আৰু ভিডিঅ' মানে এইখনেৰে বনাম, ক'ত বেয়া হয় ঠিক নাই। এতিয়া মই চানমাৰী ফালে গৈ আছোঁ। এতিয়া জিৰ' তিনিআলি পালোঁ। এইখন ব্ৰিজ চাওক, বনাই আছে, এতিয়া ৰং কৰি আছে। দিনে ৰাতি কাম কৰি বন্ধুসকলে কিমান কষ্ট কৰি বনাই আছে চাওক ব্ৰিজখন, আমাৰ কাৰণে, পাব্লিকৰ কাৰণে, ৰাইজৰ কাৰণে। হিমন্ত মামাই এতিয়া 17 তাৰিখে
এইখন উদ্বোধন কৰিব শ্ৰদ্ধাঞ্জলি উৰণ সেতু এইখন ব্ৰিজৰ নাম চব একদম ধুনীয়া মই অলপ ৰখি দেখাইছো এইটোত এইখন ব্ৰিজ চব ইফালে এইটো এইখিনি জেগা হ'ল কমাৰ্চ এই অলপ আগত বাছ ষ্টেণ্ড আছে কমাৰ্চৰ বাছ ষ্টেণ্ড আছে আৰু এইখন মানে নাম হ'ল ব্ৰিজৰ নাম হ'ল শ্ৰদ্ধাঞ্জলি ফ্লাইঅভাৰ শ্ৰদ্ধাঞ্জলি উৰণীয়া সেইটো নাম তো এতিয়া চানমাৰী চাইডটো কমাৰ্চ কলেজৰ এইখিনিটো চালোঁ চানমাৰীৰ ফালে চালোঁ এতিয়া মই আপোনাক গণেশগুৰিৰ ফালে ব্ৰিজখন ক'ত যায় ওলাইছে মই এতিয়া আপোনাক দেখাম যোনটো চাই থাকিব এতিয়া ইউটাৰ্ণ এটা আছে মই ঘূৰি যাম ইয়াতে এইখনো কমাৰ্চ কলেজ আগত কমাৰ্চ কলেজ আছে অলপ আগত এইটো কলেজখন আছে কমাৰ্চ কলেজত আগতে আহিছিলোঁ অলপ আগত চানমাৰী ব্ৰিজখন অলপ আগত আছে তো যাব লাগিব এতিয়া মই যাই আছোঁ গণেশগুৰি চাইড গণেশগুৰি ফালে দেখাম আপোনালোকক গণেশগুৰি ফালে কি ধুনীয়া গৈ ভাল লাগে চব ব্ৰিজখন চব মিনিটতে কাম কৰি আছে চব গুৱাহাটীৰ ৰাস্তাবিলাক বহুত ভাল হৈছে ফ্ৰেণ্ড দেখিছে কিমান ভাল লাগে পুৰা ফ্ৰী ৰাস্তাটো টু ৱে ৰাস্তা দুখন গাড়ী পাৰ হ'ব পাৰে একেলগে এয়া এইফালে জুৰত তিনিআলি আৰু এইটো চাইডে গীতানগৰটো এইটো চাইডে গৈছে আৰু চিধা গ'লে আমি পাম গণেশগুৰি এইটো চাইড হৈছে আমাৰ এইটো চাইড হৈছে জুৰত তিনিআলি গীতানগৰ এতিয়া মই গৈ আছোঁ গণেশগুৰি চব আৰ্ট ধুনীয়া আৰ্ট কৰিছে এইটাত আছে চৰাই ইফালে মহ গৰু কিবা কিবি চৰাই আছে চব এতিয়া মই আছো জুৰত তিনিআলি বুলি কয় প্ৰতিটো ফুটাতে মানে কিবা কিবি অংকন কৰিছে তেওঁলোকে বহুত কষ্ট কৰি চব অসমৰ প্ৰতিটো গৌৰৱৰ চিহ্ন এটা দিয়া আছে প্ৰতিটো মানে যিটো অসমৰ গৌৰৱৰ প্ৰতীক প্ৰতিটো বস্তুৰে জীৱ জন্তুৰে ফটো মাৰা আছে ইয়াতে তেওঁলোকে চিত্ৰাংকন কৰিছে সদায় ইয়াতে ডেইলি ৰাতি দিনে কষ্ট কৰি চব বহুত ভাল লাগে ব্ৰিজখন হ'লে বহুতৰ সুবিধা হ'ব জাম নহ'ব আৰু গুৱাহাটীত মানুহে বহুত কষ্ট পায় জামত গুৱাহাটীত মানুহৰ GMC মেডিকেল আছে ইয়াতে আমাৰ আহোঁতে যাওঁতে কিমান কষ্ট হয় এতিয়া আৰু কষ্ট নহয় মানুহৰ ভিৰ হ'লে ওপৰেৰে যাব মানুহ ওপৰেৰে যাব তলৰ মানুহ যাবলৈ যাব এইখিনি হ'ল AIDC বুলি কয় এইখিনি জেগা এইখিনি ঠাই AIDC হয় ইয়াৰ আগত আমি পাম চিৰিয়াখানা মোৰ ভিডিঅ'টো চাই থাকক কিমান ধুনীয়াকৈ স্নান কৰিছে চব বহুত ভাল লাগে এতিয়া মই এটা সদায় মোৰ কাম ইফালে সদায় মই এইফালে আহোঁ আৰু এটা শনি মন্দিৰ আছে আমাৰ ইয়াতে শনি মন্দিৰটোত সেয়া কৰোঁ সদায় আৰু ইয়াতে অলপ বজাৰো হয় আজিকালি লোকেল মাছ বোলে পায় ইয়াতে চব আজিকালি লোকেল ব্ৰিজখন হোৱাৰ পৰা বহুত সুবিধা হৈছে বজাৰবিলাক ইয়াতে বহিছে আজিকালি মাছ ৰখোৱা এইটো চৰাই এইটো ভেড়া কামবিলাক চলি আছে শেষ হোৱা নাই 18 তাৰিখে হিমন্ত বিশ্ব শৰ্মাই ডাঙৰীয়াৰ দ্বাৰাই আমাৰ ব্ৰিজখন উদ্বোধন কৰিব 18 তাৰিখে কৰিম বুলি কৈছে ৰাইজৰ কাৰণে মানে এটা উপহাৰ দিব উপহাৰ স্বৰূপ ৰাইজে যেন পূজা চাব পাৰে ভালদৰে আৰু এতিয়া মই আহি পালোঁ চিৰিয়াখানা এইখন চিৰিয়াখানাৰ ব্ৰিজ চব চিৰিয়াখানাৰ ব্ৰিজ চানমাৰী ব্ৰিজখন চব কিমান দীঘল
ব্ৰিজখন প্ৰায় 2 কিলোমিটাৰ বেছি হ'ব, মানে 3 কিলোমিটাৰ নহয়, ইমান দীঘল আছে ব্ৰিজখন। ব্ৰিজখন 2 কিলোমিটাৰে হ'ব, 2 কিলোমিটাৰ হ'ব। আৰু ব্ৰিজখন পুৰা লোহাৰ হয়, অলপ বেলেগ মেহা নাই। শৰাইঘাটৰ ব্ৰিজখন যেনেকুৱা চেম। আৰু ব্ৰিজখন আৰু বেছি দূৰ নাই। সুন্দৰপুৰত মানে আৰম্ভ হৈছে কমাৰ্চ কলেজ পাৰ হৈ মানে জুৰুডতিনিআলি নাপাওঁতে আৰম্ভ হৈছে। আৰু গীতানগৰ চাইডে গীতানগৰ থানাৰ ওচৰত শেষ হৈছে আমাৰ গীতানগৰ চাইডে। আৰু ইটো চাইডে গণেশগুৰি চাইডে মাথাটো মানে আহি পেলাই সুন্দৰপুৰ বুলি ঠাইখিনি শেষ হৈছে। এতিয়া আৰু ব্ৰিজখন বেছি দিন নাই, সুন্দৰপুৰ পালোঁ আৰু ব্ৰিজখন ইয়াতে আমাৰ শেষ হৈছে। আৰু গণেশগুৰি ইয়াৰ পৰা বেছি দিন নহয়, 2 কিলোমিটাৰমান হ'ব। আৰু ব্ৰিজখনো 2 কিলোমিটাৰ দীঘল, চব কাম চলি আছে এতিয়াও। এতিয়া মই উঠিলোঁ, এইখন ব্ৰিজ চাওক, এইটো হ'ল সুন্দৰপুৰ এইখিনি জেগাৰ নাম। আৰু তেলখিয়া চক শ্ৰদ্ধাঞ্জলি উৰণীয়া সেতু। আৰু এতিয়া আৰু পুৰা নতুন এখন ব্ৰিজ পালে আপোনালোকে, আৰু যাম নহয় কেতিয়াও। আৰু এইটো চাইডে গণেশগুৰি, আৰু ইয়াতে এনাৰেল পেট্ৰল পাম্প ইফালে আছে আগত, এনাৰেল পেট্ৰল পাম্প। এইখিনি জেগাৰ নাম সুন্দৰপুৰ। এইটো বাছ ষ্টেণ্ড হয়, বাছ ষ্টেণ্ড। ব্ৰিজখনৰ নামটো চাওক, উৰণীয়া সেতু লিখা আছে। কামাখ্যা মন্দিৰলৈ যাব, পাণবজাৰ যাব, চান্দমাৰি যাব। আৰু কাম বৰ্তমান ঠিকেই হৈছে। ৰাস্তা আৰু ইফালে এনাৰেল পেট্ৰল পাম্প আছে, পেট্ৰল পাম্প এটা আছে। আৰু এইখিনি ঠাইৰ নাম সুন্দৰপুৰ। আৰু সুন্দৰপুৰতে এই ব্ৰিজখন শেষ হৈছে, গণেশগুৰিৰ ফালে যোৱা ব্ৰিজখন। এইটো গণেশগুৰি চাইড। আৰু মই যোনফালে এইফালৰ চান্দমাৰীৰ ফালৰ পৰা আহিছিলোঁ মই। আৰু চাওক ধুনীয়া একদম পৰিৱেশটো। আৰু 18 তাৰিখে হিমন্ত বিশ্ব শৰ্মাই এইখন উদ্বোধন কৰিব, তো আহিব আপোনালোকে চাই যদি ভিডিঅ'টো চাই থাকিব। আৰু মই গৈ আছোঁ এতিয়া তলৰ ফ্ৰেণ্ড। ভিডিঅ'টো এইখিনিয়ে আছিল, তো আপোনালোকে ভিডিঅ'টো চাই কেনে পালে ক'ব, জনাব। আৰু যদি ভাল পাইছে লাইক কৰিব, শ্বেয়াৰ কৰি দিব ভিডিঅ'টো, আৰু ছাবস্ক্ৰাইব কৰি দিব ফ্ৰেণ্ড। মই বহুত দুখীয়া ল'ৰা, আপোনালোকে যদি মোক ছাপোৰ্ট কৰে তেনেহ'লে মই আগুৱাই যাব পাৰিম এদিন। তো মই আৰু ৰেগুলাৰ ভিডিঅ' দি থাকিম, মোৰ ভিডিঅ'বিলাক আপোনালোকে চাই থাকিব, মোক ছাপোৰ্ট কৰিব ফ্ৰেণ্ড। আৰু মোৰ হাত এখনো প্ৰব্লেম আছে, ফিজিকেল হেণ্ডিকেপ হয় মই। আপোনালোকে যদি মোক অলপ মানে সহায় কৰে, মানে ছাপোৰ্ট কৰে, তেতিয়াহ'লে মই এদিন আগুৱাই যাম। আৰু মই এখন হাতেৰে ভিডিঅ' বনাওঁ, মোৰ দুখন হাত একচুৱেলি এখন হাত বেয়া ন, তো মই এখন হাতেৰে কেমেৰা ধৰোঁ বা অৰ্থনীতিৰে মই ভিডিঅ' বনাই আছোঁ। তো কিবা কিবি অলপ প্ৰব্লেম হ'ব পাৰে, তাৰ কাৰণে মোক ক্ষমা কৰি দিব। আৰু দুৰ্গা পূজা যিহেতু আহি পালে আৰু বেছি দিন নাই, আগতীয়াকৈ আপোনালোকক মই দুৰ্গা পূজাৰ মানে শুভেচ্ছা যাচিলোঁ। তো মই ভিডিঅ' বনাই থাকিম, আপোনালোকে চাই থাকিব। আৰু আজিলৈ এইখিনি ভিডিঅ'টো এইখিনিয়ে আছিল। তো জয় অসম।